দেশৰ কাৰণে বিশেষকৈ নেভিত যোৱা মন আছিলে মোৰ চকুকেইটা মোৰ পাৱাৰটো বেয়া আছিলে সেইকাৰণে নিদিলে চ' সেইকাৰণে পথটো সলনি কৰি দিলোঁ সংগীতৰ মাজেৰে চিনেমাৰ মাজেৰে যুদ্ধ কৰি আছোঁ মানুহৰ লগত আছোঁ মানুহৰ লগত থাকি যুদ্ধ কৰিছোঁ গৌৰৱাই ক'লে গোটেই কথাবোৰ এতিয়া এই লাষ্ট ইমান দিন আমি প্ৰতিবাদী আন্দোলন আমি কৰি আছোঁ বিভিন্ন জেগাত বিভিন্ন ধৰণে কিন্তু আমাৰ সকলোৰে যথেষ্ট ক্ষতি হৈছে কিন্তু মানুহো মৰিছে কেইবাটাও ল'ৰা মৰিলে চ' চৰকাৰে কাণসাৰ দিয়া নাই এইবিলাক তেওঁলোকে নিজৰ মতে একনায়ত্ববাদ চলাই আছে কিন্তু এই একনায়ত্ববাদ নচলিব কাৰণ চৰকাৰ ৰাইজে বনায় আৰু মন গ'লে ৰাইজে ভাঙি দিব পাৰে সেইটো শক্তি আমাৰ হাতত আছে মই কোনো ৰাজনীতিবিদ নহয় কিন্তু ৰাজনীতিত নাযাওঁ সদায় কৈ আহিছোঁ কথাটো মোক বহুতে জোৰ কৰি আছে ৰাজনীতিত যাবলৈ কিন্তু মই নাযাওঁ মই ৰাইজৰ মাজত থাকিম ৰাইজৰ কাৰণে কাম কৰিম মই হেপী থাক মানুহ হেপী থকাটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা জীৱনত কি হ'বা তুমি বুলি সুধিলে কি হ'ব বিচাৰা এইটো ডাঙৰ কথা মোৰ এজন প্ৰিয় শিল্পী জন লেনন বিটলছ গ্ৰুপৰ তেওঁ সৰুতে শিক্ষকে সুধিছিলে ক্লাছ তেওঁৰ 5 বছৰ বয়স তেতিয়া চবকে সুধিছিলে যে তোমালোকে কি হ'ব বিচাৰে কোনে কি হ'ব বিচাৰে কোনোবাই কৈছে ডাক্তৰ কোনোবাই হৈছে ইঞ্জিনিয়াৰ কোনোবাই কৈছে পাইলট আমুক তামুক জন লেননক সুধিলে তুমি কি হ'ব বিচাৰে ডাঙৰ হ'লে তেওঁ এটা শব্দ কৈছে হেপী এইটো ডাঙৰ কথা মানুহ হেপী থকাটো ডাঙৰ কথা আৰু সেই হেপিনেছটো এতিয়া নাইকিয়া হৈ গৈছে অসমত অকল এই চৰকাৰখনৰ কাৰণে আৰু অকল এইখন চৰকাৰে নহয় আগৰ চৰকাৰবোৰেও বিশেষ হেপিনেছ দিয়া নাই আমাক সদায় প্ৰব্লেম মই 30 বছৰ ধৰি সৰুৰ পৰা সেইবোৰেই দেখি আছোঁ যে শান্তি নাই অসমত মানে অশান্তিকৰ এটা পৰিৱেশ সদায় সৃষ্টি কৰে আহি আৰু ৰাইজে খুব মৰমৰ বিশ্বাসত তেওঁলোকক আগুৱাই দিয়ে প্ৰতিনিধিত্ব কৰিবলৈ কিন্তু সেই গাড়ীখন কোৱাৰ পিছত মানুহবিলাক চেঞ্জ হৈ যায় বেলেগ হৈ যায় অৰ্থ লোভ গাধীৰ লোভ ক্ষমতাৰ লোভ এইকেইটা মেইন কাৰণ আধানি কৈ হাৰাই সাঁতোৰণি ৰান্ধেলো গাঁৱত লুকাই বুজাকা নিজকে ধিয়াই সাজিবহি পাৰিব দুৰাই চকুৰো শুকাই কাৰো আগমুখা চাই বহুদিন হ'ল সৰু বাৰ মুখ দেখা নাই চেৰহীৰা কাষত আজি তৰাই আনে গৰু গোহালিতে পথাৰো শুকাই ৰাতি হ'লে গুলি খবৰ জৰাই সাজিবহি পাৰিব দুৰাই স্বাধীনতাৰ বুজুৰতে 100 বছৰ গ'ল বিশ্বজ্যোতিৰ জনাতিৰ কেতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ ঘূৰা সংস্কৃতি সকলো ৰখা